দেউতা কি বনাইছা আজি? বন্ধাকবি আৰু আলু বনাইছো। কি নহয় আগতে বন্ধাকবি বনাই থাকা। মই যাওঁ বাহিৰত খাওঁগে। যোৱাকালি মই নতুন চেণ্ডেল এযোৰ কিনিছিলো, সেইটো ৰুমত আছে, লৈ আনচোন। চৰি দেউতা, খাম দিয়া। বন্ধাকবি স্বাস্থ্যৰ কাৰণে ভালহে। হয়ত মূৰ্খ, মই যাওঁ তোৰ লগতে বাহিৰত খাই আহোঁগৈ। বহুদিন বাহিৰত খোৱা নাই, যা চেণ্ডেলযোৰ লৈ আন। ঠিক আছে, আনি আছো। হেল্ল'। ঐ গোলাপ শুন না ৰে, তোৰ বাইকখন লাগিছিলে, একদম আৰ্জেণ্ট কাম এটা আছে। চৰি ভাই, এতিয়া দিব নোৱাৰিম। মই দেউতাৰ লগত ৰেষ্টুৰেণ্ট যাব ওলাইছো। দে না বে, প্লিজ বে, দাদাই বাইকখন লৈ গৈছে আৰু এইফালে মোৰ দেৰি হৈছে, অকল 2 ঘণ্টাৰ কাৰণে লাগে। তই তোৰ দেউতাৰ স্কুটিখন লৈ জানা, মই তেল ভৰাই দিম, টেনশ্যন নলওঁ। ঠিক আছে বাৰু, কিন্তু মোৰ 3টা বজাত কাম আছে। তই তাৰ আগত আহি বাইক দি থৈ যাবি। আৰে ভাই তই টেনশ্যন নলওঁ, মই তোক 3টাৰ আগতে ঘূৰাই দিম। দে হ'ব দে। ঐ হেল্ল'। ক'ত বে তই? 3টাৰ আগত আহ বোলে, মই যাব লাগে। এই ভাই মই অন দ্য ৱে বে, বহুত ট্ৰেফিক বে, তই আৱাজ শুন না, পেপো পেপো পেপ, তই শুনিছ নাই? ইমান ট্ৰেফিক বে, মই গৈ আছো, পালোৱে 10 মিনিট ভাই, 10 মিনিট। দে জলদি আহ। আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। অনুগ্ৰহ কৰি ক'ত? এ ভাই 10 মিনিট বে, পালোৱে বে, তোৰ মই কৈছো নহয়, পালোৱে আৰু বে, অলপ ৰ 10 মিনিট। অ দাদা আহি পালে নেকি? মই গৈ আছো, পালো। ঐ হেল্ল'। অ ভাই, তই আহিবি নে আজি? এই শুনাৰে, মই ৰাস্তা পাহৰি গলো ৰে, এটা কাম কৰ, তই ন ৰেপিড' লৈ ল, তোৰ কাৰণে ভাল হ'ব। কি ফাল্টু বে? মই তোক 1 ঘণ্টা ৰখিলো আৰু মোৰ লগত 40 টকা আছে। মই ৰেপিডত কেনেকে যাম? এই ভাই এটা কাম কৰ না, তই কিবাকে তালৈকে গৈ ল, অহাৰ টাইমত মই তোক লৈ আহিম, চিয়'ৰ বে, তোক লৈ আহিমেই মই। নাই, তোক আশা কৰি মই গোটেইকেইটা পইচা শেষ কৰিব নোৱাৰো। আৰে তই বুজ না ৰে, মই বেলেগ ৰাস্তাত আহি গলো, যাওঁতে বহুত টাইম লাগিব, তই কিবাকে মেনেজ কৰ না ৰে। ঠিক আছে কেলা, মই আধা ঘণ্টাত কাম শেষ হ'ব। তই তালৈকে আহ, মই তোক লোকেশ্যন পঠাই আছো। দে হ'ব দে, মই গৈ আছো। এই জল্দি পাই যাম দে। শালা ৰাতিপুৱাৰ পৰা একেটা কললৈ ঘূৰি আছো, এতিয়ালৈ বিক্ৰী হোৱা নাই। ঐ ভগৱান, চোৱা অলপ, কাষ্টমাৰ আনি দিয়া। ঐ মোৰ কাম হৈ গ'ল। ক'ত তই? 10 মিনিটত পাইছো, 10 মিনিট। আকৌ সেই চেম ডাইলগ। তই সঁচাকে আহি আছ নে মোক মক্কেল বনাই আছ? ভাই পালোৱে, অলপ ৰ, এই মোৰ পুৰণা স্কুলৰ এজনৰ ফ্ৰেণ্ডক লগ পাইছো, তাতে কথা পাতি আছিলো, সেইকাৰণে লেট হৈ গ'ল। দে আহ। কল অ ভাই, মোৰ হাগা লাগিছে, মই কি কৰো এতিয়া? এটা কাম কৰ, ওচৰত কাৰোবাক সুধি ল, জাগা পাই যাবি, পেটটো খালী কৰি ল, আৰু মই 10 মিনিটত পাইছো, অলপ ৰচোন। অ জল্দি আহ ভাই, জল্দি আহ। ঐ ভাইটি, মাৰ্চাল মিথুন কল বেপাৰী, কি কল লাগে কোৱা? আৰে নহয় মানে খুৰা, মোৰ কথাটো শুনকচোন আপুনি। কি নহয়, মোৰ তাত চব কল আছে। মালভোগ, জাহাজী, চেনি, কি কল লাগে কোৱা? ডাঙৰ নে সৰু, কেঁচা নে পকা, কি কল লাগে কোৱা? আৰে নহয় খুৰা, মোৰ হাগা লাগিছে। কি হাগ লাগিছে? মই এটা লেট্ৰিন বেচি আছো নেকি? মই কল বেপাৰী, মিথুন কল বেপাৰী মোৰ নাম। মই লেট্ৰিন নেবেচো। আৰে মই আপোনাক লেট্ৰিন বেচিব কোৱা নাই, মোৰ বহুত টানকে লাগিছে। ইয়াত ওচৰত ক'ৰবাত যাব পৰা জেগা আছে নেকি? কওক। আৰে কওক না খুৰা, মই আপোনাক পইচা দিম, প্লিজ। ঠিক আছে, এনেকে যাবা, চিধা যাবা, তাৰপিছত লেফ্ট ল'বা। ঠিক এই আছে। ৰ'বা, এড্ৰেছটো শুনি লোৱা। এনেকে চিধা যাবা, তাৰপিছত লেফ্ট যাবা, তাৰপিছত ভঙা চিঙা এটা বিল্ডিং দেখিবা। এড্ৰেছটোতো শুনি লোৱা, এনেকে চিধা যাবা। তাৰপিছত
তুমি এটা ডাঙৰ পুখুৰী দেখিবা তাৰ ওচৰতে কেইডালমান বাগছ আছে বাগছৰ তলত বহিবা তাৰপিছত কি মানুহ আপুনি তেতিয়াৰ পৰা ৰখাই ৰখাই মোক আপুনি বাঁহৰ গছৰ তললৈ পঠালে মই যিটো এড্ৰেছ ভালকে জানো সেইটো কৈছো মোৰ সদায় ৰাতিপুৱা তাৰে পৰা আৰম্ভ হয় ঠিক আছে হ'ব দিয়ক আহিবা যাওঁতে পইচা দি যাবা A few moments later. হয় মিথুন দা থেংক ইউ মই যাওঁ এতিয়া ক'ত যোৱা পইচা দি যোৱা কি এইবিলাক মোৰ লগতে 5 টকাই আছে আৰু আপুনি যি জেগাত পঠাইছে তাতকৈ বেছি এক্সপেক্ট নকৰিব আৰু মই যদি নপঠালো হয় কাপোৰত গু ওলালে হয় তোমাৰ হ'ব দিয়ক দাদা ৰাখক যাওঁ উপকাৰীক ফেটি সাপে খায় এইটো 10 মিনিট আৰে ট্ৰেফিক আছিলে ৰাস্তা পাৰ হৈ গৈছিলো তোক কৈছোচোন মই ঐ তোৰ পেট চাফা কৰিবৰ কাৰণে মজা জাগা এটা চাই আছো বল মই অলৰেডি পেট চাফা কৰিলো কি কৰে মজা চোন মানে মই এনেই ইমান দেৰি কষ্ট কৰিলো বিচাৰি ন এই বল যাওঁ বল না আজিৰ পৰা বাইক নুখুজিবি মোক বল হেল্ল' জান বোলা না যে মুভি চাব যাওঁ ৰবা মোৰ অলপ কাম আছে এতিয়া ইভিনিং চাওঁ দিয়া যাব পাৰো নাই এতিয়াই যাব লাগিব 12টাৰ পৰা আছে মুভি বোলা না বেবি ঠিক আছে তুমি ৰেডি হোৱা গৈ আছো মই অ'কে তেল ভৰাইছিলে কেলে বাইকত যাওঁতে ভৰাইছিলো মই 100 টকাৰ কিন্তু আহাৰ টাইমত মই ভৰাম বুলি ভাবিলো কিন্তু পাহৰি গলো ৰে আৰে ভাই তোৰ কাৰণে মই বটলত তেল ভৰাই লৈ গৈছো টেনচন নল 10 মিনিটত পাই আছো তোৰ 10 মিনিট থৈ দে তোক ৰখিলে মোৰ দিনটো ইয়াতে শেষ হ'ব ইফালে গাৰ্লফ্ৰেণ্ডে ৰখি আছে মুভি চাবলৈ 12টাত মুভি আছে 10:30 বাজিল আৰে ভাই তইতো নিজৰ ভাইক বিশ্বাস নকৰ নেকি হা আজি মই টাইমতে পাম তই চাই থাক জলদি আহ আধা ঘণ্টা হ'ল ক'ত তই যদি নাহ মই বেলেগক আনিব দিম নালাগে ভাই আৰে পালোৱে মই 10 মিনিট ক'ত আছা বেবি মই পালোৱে ওলাইছে পাম দিয়া ইয়াক ৰখি লাভ নাই ৰুহিতকে ফোন কৰে ভাল आपके द्वारा डायल किया गया नंबर अभी व्यस्त है খেলা হেল্ল' ঐ ভাই শুন না এটা প্ৰব্লেম হ'ল ৰে মই পাৰ্চটো আনিব পাহৰি গ'লো এটা কাম কৰ না তই মোক 100 টকা এটা গুগল পে' কৰি দে না মই তোক পৰহি দি আছো 100% ৰে এটা কাম কৰ তই মোৰ ইয়াতে আহ আৰু আহি মোক মাৰি পেলাক খেলা দে হ'ব দে দি আছো তই আহ সোনকালে ভাই 12টাৰ পৰা মুভি এতিয়া 11:30 হ'ল প্লিজ তোৰ মই ভৰিত ধৰিছো সোনকালে আহ আৰে ভাই গৈ আছো 10 মিনিটত পাম ৰে তই পইচাটো পঠাচোন আগতে মোক ঐ ধৰ খং কৈছ নেকি খং নকৰিবি না ৰে মই বহুত দূৰৰ পৰা লৈ আনিছো আমাৰ ঘৰৰ ওচৰৰ পেট্ৰল পাম্পটো বন্ধ আছে কি হ'ল ল না নিজে শুনিবি ৰ কি হ'ল কি মানুহে তুমি যাম বুলি এনে ৰখাই থলা আৰু এতিয়া 12টা বাজিও গ'ল নাযাওঁ মই তুমিয়ে যোৱা চৰি বেবি বাই তই কিয় এনেকুৱা
এতিয়া তাইক মই বুজাবৰ কাৰণে 4-5 ঘণ্টা এনে ৱেষ্ট কৰিব লাগিব। এ ভাই চৰি ৰে, বহুত দূৰত গৈছিলো, অলপতো বুজ। নাই ভুলটো তোৰ নহয়, আচলতে মোৰ পইচা নাই। পইচা থাকিলে মই উবাৰত গলো হয়, কিন্তু মোৰ লগত আছে 700 টকা, তাতে গৈ কিবা খাবও লাগিব। কি সাহসত মই উবাৰত যাম? হেল্ল', অঁ গোলাপ ফোন কৰিছিলি? কাম এটা আছিল সেইকাৰণে ফোন কৰিছিলো। এই বেয়া নাপাবি, মই চেনি খাই আছিলো। দে হ'ব দে। দে ৰাখিম। ল চৰি দেই, বেয়া না। অ' বাবা, মোৰ পামটো দেখিছিলি নেকি তই? নাই দেখোন দেউতা। ঐ দেউতা, ঐ। आपके द्वारा डायल किया गया नंबर अभी কামৰ সময়ত কোনেও ফোন ৰিচিভ নকৰে কেলা। ঐ দেউতা, ঐ দেউতা। কি কৰো বে, মই যাওঁ নেকি? দেউতাক সকলোৱে এৰি মই কেনেকে যাওঁ? চমৰকে ফোন কৰিব লাগিব। ক'ত আছ? ঐ মইতো ঘৰৰ ওচৰতে আছো। শুন ভাই, ভালকে শুন। দেউতাৰ অৱস্থা একদম বেয়া, তই সোনকালে ফাৰ্মাচীৰ পৰা পাম এটা লৈ আহ প্লিজ ভাই, দেৰি নকৰিবি দে প্লিজ। আৰে ভাই তই টেনশ্যন নলৰে, এইবাৰ মই 12 মিনিটত পাই যাম ৰে। অ প্লিজ ভাই, আজি ফাল্টু নকৰিবি, সোনকালে আহ। অ দে ঠিক আছে দে, অ অ'কে। ঐ দেউতা, ঐ দেউতা। ভাল হৈ যাব, ভাল হৈ যাব। ঐ ভাই পালো তহঁতৰ গলিত সোমাইছো। 10 মিনিট ভাই, পালো। তই একো কৰিব নালাগে, ঘৰত যাই শুই থাক। হেল্ল', অঁ গোলাপ ফোন কৰিছিল নেকি? আৰু অলপ দেৰিকে ফোন কৰিব লাগিছিল তই। আবে চৰি বে, গজা আৰু ভাত খাই আছিলো, সেইকাৰণে উঠাব নোৱাৰিলো, বেয়া নাপাবি। দে হ'ব দে। ঐ গোলাপ, বহুত ডাঙৰ কথা এটা হ'ল বে। তোক মই লোকেশ্যন দি আছো, জল্দি আহ। কি হ'ল? নিজ চকুৰে চাবি, ভাবা নাছিলো এনেকুৱা হ'ব। আজি তোক মই দেখাই আছো, দেৰিকৈ গ'লে মানুহৰ কেনেকুৱা লাগে। ঠিক আছে দে, মই 10 মিনিট পিছত গৈ আছো। ঐ কি হ'ল, নাহ কিয়? ইমান দেৰি কেলে কৰিছ? গৈ আছো ৰ 10 মিনিট। আৰে তোৰ গাৰ্লছ। হেল্ল'। আজি তই গম পাবি মানুহক ৰখাই থলে কেনেকুৱা লাগে। ঐ কি হ'ল, তই নাহ নেকি ৰে? জল্দি আনা। তোৰ পৰাই শিকিছো ভাই। আৰে তোৰ গাৰ্লফ্ৰেণ্ড বেলেগ ল'ৰাৰ লগত বহি আছে। কি? তই আগৰ পৰা ক'ব লাগে ন। আবে তেতিয়াৰ পৰা সেইটোৱে ক'ব খুজি আছো, তই ফোন কাটি আছ বাৰে। জল্দি আহ। দে মই গৈ আছো। ক'ত তই মোৰ গাৰ্লফ্ৰেণ্ডক দেখিলি? গ'ল তাই, বহুত লেট কৰিলে তাই আহোঁতে। এটা ল'ৰাৰ লগত আছিলে। আৰু তই যে সঁচা কৈছ, মই কেনেকে বিশ্বাস কৰিম? আৰে ফটো লৈছো, তই চা। ক'ত আছা? মই ঘৰত আছো বেবী, তুমি ক'ত আছা? কেলা সঁচাই কোৱা, ক'ত আছ? ঘৰতে আছো মই। কিয় সুধি আছা তেনেকে? জয়নগৰৰ লিটল টন কি কৰি আছিলা? কি কি কৈ আছা তুমি? পাগল হলা নেকি? পাগল হোৱা নাই মই, ফটো চেণ্ড কৰিম নেকি?
লুহিতৰ লগত কি কৰি আছিলা? অঁ মই গৈছিলো লোহিতৰ লগত এণ্ড সি মোৰ বেষ্ট ফ্ৰেণ্ড হয় 3 মাহৰ পিছত সি দিল্লীৰ পৰা আহিছে সেইকাৰণে লগ কৰিছো তোমাৰনো কি ইমান প্ৰব্লেম হ'ল মই থাকোঁতে তুমি বেলেগ লগত কিয় লগ কৰিছা? মই কৰিম লগ তুমি কি কৰিবা বেয়া কৰিছা তুমি, বহুত বেয়া কৰিছা। আজিতো লগাতকৈ বহুত বেছি কৰি দিলা। শুনা, আজিৰ পৰা তুমি ফোন নকৰিবা, মেছেজ নকৰিবা আৰু লগো নকৰিবা। ঠিক আছে তোমাৰ নিচিনা বয়ফ্ৰেণ্ড মোকো নালাগে বাই বাই অ' ঠিক আছে, বাই কেলা, বাই 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 বাই। ভাই তই টেনশ্যন নল দুখ নকৰিবি যি হৈছে ভালৰ কাৰণে হয় বুজি পাইছ ন তই তোৰ লাইফৰ বেষ্ট ডিচিজন এই গাৰ্লফ্ৰেণ্ড বোলা বস্তুটোৱে বেয়া হয় সেইকাৰণে তাই বয়ফ্ৰেণ্ড মানে গাৰ্লফ্ৰেণ্ডে বনাব লাগে কিন্তু ভাল ছোৱালী ফোন এটা আহিছে ৰ হা হেল্ল' দেউতা মই পালোৱে 10 মিনিট পালোৱে অ' দেউতা, কোন আহিছে চোৱাচোন। তই আকৌ ক'ৰ পৰা আহিলি? আবে সেইফালেদি গৈ আছিলো হঠাৎ বেয়া ভোক লাগিল চ' ভাবিলো কিবা খাই লওঁ দে না ঐ ৰ না, মই তোৰ কাৰণে অৰ্ডাৰ দি আছোতো। আবে বহুত টাইম লাগিব মোৰ বেয়া ভোক লাগিছে দে না দিয়ে না A few moments later. এই গোলাপ 10 তাৰিখে এক্সাম পঢ়া হ'ল নে নাই হৈছে অলপ অলপ। আৰু এক্সামৰ পিছত কি কৰিম বুলি ভাবিছ পঢ়িবি নে চাকৰি কৰিবি নাই, মই মোৰ ড্ৰিম ফ'ল' কৰিম। ইউটিউব কৰিম মই। ইউটিউবতে মই মোৰ কেৰিয়াৰ বনাম। এ বে মজা বে ফ'ল' ইউৰ ড্ৰিমছ বে মই আছো তোৰ লগত থেংক ইউ ভাই। কি থেংক ইউ ড্ৰিম চিম ফ'ল' কৰিব নালাগে এক্সাম শেষ হোৱাৰ লগে লগে তোক চাকৰিত ভৰাই দিম এইবিলাক ড্ৰিম চিম ফ'ল' কৰি টাইম ৱেষ্ট কৰি থাকিব নালাগে নহ'লে বুঢ়া বয়সত মোৰ দৰে বেকাৰ হৈ বন্ধাকবি ভাজি থাকিব লাগিব তুমি নুবুজিবা দেউতা। ৰোহিত দেউতাক বুজা না। একদম ঠিকে কৈছে খুৰা এইবিলাক ড্ৰিম চিম ফ'ল' কৰি লাভ নাই মোৰ এটা ইউটিউব চেনেল আছে 3 বছৰ খালি 25টা ছাবস্ক্ৰাইবাৰ্ছ একদম লাভ নাই ড্ৰিম চিম ফ'ল' কৰি পিছে মই শুনিলো আপুনি কিবা বন্ধকবি বনাই আছে বুলি খাব পাৰিম নেকি বহুত ভোক লাগিছে ঠিক আছে আনি আছো আৰু শুন 2 পিচ আলু এক্সট্ৰা দিব দেই ঠিক আছে আনি আছো হেল্ল', ঐ কি খবৰ বে আছো ঠিকে, ক। তোৰ বাইকখন লাগিছিলে প্লিজ দে না আবে না 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 নহ'ব, চৰি দে, নহ'ব। প্লিজ দে না ৰে আবে গাৰ্লফ্ৰেণ্ডত ফুৰিব যাব লাগে তই কেতিয়া গাৰ্লফ্ৰেণ্ড পতালি বে? এই হ'ল 2 উইকছ মান হ'ল ৱাহ, ভাই তুমি ফুল টেংকি কৰি আনিম প্লিজ দে না বে ঠিক আছে হ'ব দে, লৈ যা। থেংকছ বে ভাই মই গৈ আছো হেল্ল', হাই বেবি ক'ত আছা ঘৰতে আছো, কোৱা। আজি লগ কৰা না এদিনে লগ পাইছো তোমাক আজি কথা পাতিব মন গৈছে আৰে বেবী মোৰ বাইকখন বেয়া হৈছে অ'। ৰাতিপুৱা ভাল কৰিব দি আহিছো। আৰে বাইক কিয় লাগে তুমি ৰেপিড লৈ আহা মই স্কুটি লৈ যাম নহয় আহোঁতে একেলগে আহিম ঠিক আছে দিয়া, ক'ত যাম মই কোৱা। আমাৰ ওচৰতে ৰেষ্টুৰেণ্ট এখন আছে মই লোকেশ্যন দি আছো তালৈকে আহা ঠিক আছে দিয়া, গৈ আছো মই। বেবী মই আহি পালো। ঠিক আছে। হেল্ল' তই মোৰ এক্সৰ লগত কি কৰি আছ? কি কোনে ক'লে তোক তোৰ ৰাইটৰ ভালে চা। এইফালে ঠিক আছে হ'ব দে শুনা না মই আহি আছো ৰ'বা হা ক'ত যোৱা তুমি আৰে 10 মিনিটত আহি আছো 10 মিনিট আৰে ইয়াতে কি চল?
কি চলি আছে এইটো আৰে ভাই তহঁতৰতো ব্ৰেকআপ হৈছে ন আৰু তাইক মোৰ বহুত আগৰ পৰা ভাল লাগে সেইকাৰণে অলপমান ডেটিং চেটিং কি ফটোৱা মানুহ বে তই মোৰ বাইক লৈ মোৰে একশক লগ কৰিব আহিছ এ ভাই হ'ব দে ইমানকৈ টেনশ্যন লৈছ তই বাদ দে না হয় আহা মই ইয়াতে বাহিৰতে আছো আহা কোন আহি আছে মোৰ গাৰ্লফ্ৰেণ্ড এ মজা দেখোন তই নতুন গাৰ্লফ্ৰেণ্ড পাই গলি এতিয়া প্ৰব্লেম কি প্ৰব্লেম আছে বে তই মোৰ একশক পতাইছ এইটো ভাল কথা হোৱা নাই আৰে ভাই একো নাই দে পাহৰি যা তাই তোৰ এক্স আছিলে বুলি পেলাই হেল্ল' বেবী মই আহিলো ভণ্টি তই ইয়াত দাদা তই তোৰ বোলে ভণ্টি নাই বে দাদা আহি আছে আৰে ইয়ে মেৰা বৰ দেউতা কা ছোৱালী হে মই ভাবা নাছিলো তই মোৰ ভণ্টিৰ লগত তেনেকে ডেট কৰি থাকি বুলি পেলাই ধেই বেয়া পাইছো মই আবে চা ভাই মই গম পোৱা নাছিলো যদি গম পালো মই কথাই নাপাতিলো আবে তাইতো তোৰ নিজৰ ভণ্টি নহয় কিন্তু তাই মোৰ নিজৰ এক্স হয় কোনে ডাঙৰ ভুল কৰিছে ভাব হ'ব দে বাদ দে যা যা আৰু শুন তই তোৰ নিজৰ গাৰ্লফ্ৰেণ্ড লগত যা আৰু মই মোৰ নিজৰ গাৰ্লফ্ৰেণ্ড লগত যাওঁ ঠিক আছে তই বাচি গলি তই আজি দে হ'ব দে খং নকৰিবি আৰু শুন বাইক সোনকালে দি থৈ আহিবি আৰু ফুল টেংকি হ'ব দে এইবাৰ ভৰামে মই হ'ব এইবাৰ ভৰামে মোৰ দাদা আহিছোন কি হ'ব এতিয়া হেই একো নাই সি মোৰ লগৰে হয় কথাও পাতিলো একো প্ৰব্লেম নাই আগতে কিয় কোৱা নাছিলা সি তোমাৰ লগৰ বুলি আৰে মই কেনেকে জানো সি তোমাক খুৰা পুতেক বুলি ব'লা এতিয়া ব'লা ইয়াৰ পৰা কিবা খাই লওঁ ব'লা গ্ৰিল চিকেন হ'ব নাই মেম ভাৰ্জিন মইতো হ'ব নাই মেম ক্লাছিকটো না হ'ব নাই মেম তো আছে কি ছাৰ আপুনি কওক কি খাব ফিছ ফিংগাৰ্ছ লৈ নোযোৱা নাই ছাৰ এটা কাম কৰা লাল চাহ দুটা আৰু চিংগাৰ এটা লৈ আহা নে সেইটো নাই আছে ছাৰ কিমান সময় লাগিব বেছি টাইম নালাগে ছাৰ 10 মিনিট ৰখক মই 10 মিনিটত আনি দি আছোঁ কি হ'ল কি হ'ল কি ব'লা না ৰে কি হ'ল আৰে কি হ'ল Hey guys. So ভিডিঅ'টো কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব যি যি চব কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকন দবাই দিব আৰু সমৰ্থৰ চেনেলটো এনেলপ ছাবস্ক্ৰাইব কৰিব কৰিব যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব আৰু এই বাগ বিহুৰ ৱেবছাইট আছে হেপী বিহু হেপী ৰঙালী বিহু এভৰিৱান মই হাগি হওঁ সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো হেপী বিহু বাই 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 মই আধা ঘণ্টাত আহি আছো বাই বাই